মৰিব বিচাৰে মানৱীয় মূল্যবোধখিনি লৈ মৰিব বিচাৰো সদায় মানৱীয় মূল্যবোধে মানুহক মানুহ কৰে সেই মানৱীয় মূল্যবোধখিনি যাতে ভগৱানে মোৰ ভিতৰত সদায় ৰাখক জীৱনৰ অন্তিম ক্ষণটোলৈকে ৰাখক কেতিয়া মোক অহংকাৰী নকৰক মোৰ যিখিনি দায়িত্ব দায়বদ্ধতা সদায় মোৰ ভিতৰত ৰাখক এগৰাকী মানুহ হিচাপে মোক জীয়াই ৰাখক সদায় আপুনি বিশ্বাস কৰেনে মানুহৰ জীৱনলৈ প্ৰেম বহুতবাৰ আহে আহিব পাৰে প্ৰেম হৈছে সৃষ্টি প্ৰেম এটা আবেগ সেই প্ৰেমটো এনেকুৱা নহয় যে আপুনি এবাৰ প্ৰেম কৰিলে তাতে শেষ হৈ গ'ল কেতিয়াও নহয় প্ৰেম সৃষ্টি মানুহৰ জীৱনত সদায় আহিব জীৱনৰ অন্তিম ক্ষণলৈকে আহিব সৃষ্টিত মানৱীয় প্ৰেমৰ কথা মই কোৱা নাই ইয়াত হিউমেন ৰিলেশ্যনৰ কথা মই কোৱা নাই কিন্তু যিটো প্ৰেমৰ যিটো অনুভৱ সেই অনুভৱটো জীৱনৰ অন্তিম ক্ষণলৈকে থাকে কিন্তু মানুহৰ প্ৰত্যেকজন মানুহৰ ভিতৰত থাকে মই যদি মানৱীয় প্ৰেমৰ কথাও কওঁ আপোনাক আহিব পাৰে স্বাভাৱিক কথা একেবাৰে কাৰণ মানুহৰ এনেকুৱা নহয় যে আপুনি এজন মানুহক পালে সেইজন মানুহৰে ব্যক্তিত্বই আপোনাক সৰ্বোৎকৃষ্ট লাগিলে তাৰপিছত আৰু এজন ব্যক্তিত্ব ভাল লাগিব পাৰে ডাঙৰ কথা নহয় একো প্ৰস্তুতি পৰাশৰ তেনেকুৱা এগৰাকী দুৰ্দান্ত প্ৰেমিক নেকি প্ৰেম আছে মোৰ ভিতৰত সাংঘাতিক প্ৰেম আছে আৰু মই সদায় মানুহৰ পজিটিভ ছাইডবোৰ চাই ভাল পাওঁ মই কেতিয়াবা একদম খোলাকৈ কওঁ মানুহৰ মই বিভিন্ন দিশ মই খুব এনালাইচিছ কৰোঁ কেতিয়াবা খুব এজন ভাল গাড়ী চালককো মোৰ ভাল লাগে কেতিয়াবা ইমান ধুনীয়াকৈ গাড়ীখন চলাই গৈছে তেওঁৰ কলাখিনিক মোৰ ভাল লাগে ঠিক তেনেধৰণে কোনোবা এজন ধৰি লওক ৰাস্তালৈ যেতিয়া মই গৈ থাকোঁ মই গাড়ীত বহি থাকোঁতে কেতিয়াবা ৰাস্তাৰ মানুহবোৰ লক্ষ্য কৰি থাকোঁ তাৰপিছত কোনোবা এজন মানুহ মোক খুব ভাল লাগি যায় কিয় ভাল লাগে মই নাজানো সেই মানুহজনৰ হয় খোজ কাটল তেওঁৰ ক'ৰবাত চিন্তাধাৰা বুলি মই ভিতৰতো মই চাব গম নাপাওঁ বাহ্যিক যিটো অৱয়ব ধুনীয়াটো মই নকওঁ কেতিয়াও মানুহৰ বাহ্যিক অৱয়বটো কেতিয়াও মোক এট্ৰেক্ট নকৰে মোৰ সদায় ব্যক্তিত্ব তেওঁৰ যিখিনি কেপাচিটি সেই বস্তুবোৰে এট্ৰেক্ট কৰে আৰু সেইবোৰত সৃষ্টিশীলতা থাকে মোৰ ক্ষেত্ৰত হয়